মই মৰিম যিদিন একেডাল বাহকে তিনিটা পৰিব মাজৰ চাও ফচালিৰ কামি চাৰিজন মানুহে কান্ধ তুলি নিব চাৰিজন মানুহে কান্ধ তুলি নিব নৰ ঘাটলে বুলি মোৰ মনায় নৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই তিনি দিনতে তিলনি পাতিব 10 দিনতে দহাকাশ কৰিব গাঁৱৰে জ্ঞাতি মাতি গাঁৱৰে জ্ঞাতি মাতি ইৰালি চুকতে আয়ে কান্দি ৰব ইৰালি চুকতে আয়ে কান্দি ৰব সোণকে দি গ'ল বুলি মোৰ মনায় সোণকে দি গ'ল বুলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই হাত হতৰুৱে গুণ পখালিব বংশ কুটুমে চকুলো টুকিব আৰু ঘূৰি নাহো বুলি আৰু ঘূৰি নাহো বুলি তুলসীৰ তলতে চাকি গছ জ্বলাব তুলসীৰ তলতে চাকি গছ জ্বলাব চিকিমিকি গধূলি মোৰ মনায় চিকিমিকি গধূলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি
হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই আমাৰ ভাইটি এগৰাকীয়ে ভিডিঅ' কৰিব খুজিছে তাৰ আগতে মই দুআষাৰ কথা কৈ ল'ব লাগিব আজি মই 500 বছৰে নিউজ লাইফৰ মজিয়াত যেতিয়া সংগীত পৰিবেশন কৰিছিলোঁ তেতিয়া মই এটা সাউন্ড সেটৰ কাৰণে দুখ কৰিছিলোঁ কোনোবাই যদি এই নিউজ লাইফৰ মজিয়াৰ পৰা এটা মোক সাউন্ড সেট উপহাৰ দিলে হয় মই ফুটপাথত বহি দৰ্শকৰ পৰা এপইচা দুপইচাকে হ'লেও উপাৰ্জন কৰিব পাৰিলো হয় এই বুলি মই যেতিয়া নিউজ লাইফৰ মজিয়াত ক'লো কেইগৰাকীমান অতি গুণী জ্ঞানী ব্যক্তিয়ে মোক দিম বুলি নিউজ লাইফৰ ষ্টুডিঅ'ত নিপ কুমাৰ বৰুৱাৰ আগত কৈ গ'ল নিপ কুমাৰ বৰুৱাই সুন্দৰকৈ নিউজ কৰিলে নিপ কুমাৰ বৰুৱাৰ কাৰণে আজি আমি এখন সমাজ পাইছো এটা প্লেটফৰ্ম পাইছো যেতিয়া সাউন্ডৰ কথা নিপ কুমাৰে নিউজ কৰিলে মই যেতিয়া বুজিলো দুইজনমান মানুহে মোক দিম বুলি প্ৰতিশ্ৰুতি দিলে আজি 500 বছৰে প্ৰতিশ্ৰুতি হৈ ৰল কিন্তু নিধনৰ মনৰ আশা হয়তো পূৰণ নহল আজি এসপ্তাহ আগত আমাৰ দৰঙৰ এগৰাকী বোৱাৰী সোণাপুৰৰ জীয়ৰী মঞ্জুশ্ৰী বৰদলৈ বাইদেউক যেতিয়া মই ক'লো বাইদেউ মই নিউজ লাইফত এটা সাউন্ড সেট খুজিছিলো মোক দিম বুলি বহুতে প্ৰতিশ্ৰুতি দিছিল হয় সাউন্ড সেটটো বাইদেউ মই আজিও নাপালো মোক যদি কোনোবাই সাউন্ড এটা উপহাৰ দিলে হয় ফুটপাথত বহি মই দৰ্শনাৰ্থীৰ পৰা এটকা দুটকাকে হ'লেও মোৰ সাধাৰণ সংসাৰখন আগুৱাই নিব পাৰিলো হয় কথাষাৰ কৈছিলোহে মাত্ৰ মঞ্জুই একে এষাৰে ক'লে নিধন দা আপুনি দুখ কৰিব নালাগে আমি যদি মানুহৰ সন্তান হয় আমি প্ৰতিশ্ৰুতি দিয়া তেনেকুৱা ফালতু মানুহ আমি নহয় আপোনাক সাউন্ড সেট এটা মই উপহাৰ দিম আপুনি মংগলদৈত আহক এই বুলি মোক সেইদিনাখন বৃহস্পতিবাৰ আছিল মাতি নি কিনে মোক নগদ 15,000 টকাৰে সাউন্ড সেটটো উপহাৰ দিলে যাতে মই দৰ্শকৰ পৰা বিভিন্ন জেগাত বহি এটকা দুটকাকে হ'লেও উপাৰ্জন কৰিব পাৰো গতিকে ৰাইজ আমাৰ ভাইটিসকলক কৈছো তোমালোকে নিউজ কৰিব খুজিছা তোমালোকে মোৰ কাৰণে নিউজ কৰিব নালাগে মোৰ নিচিনা এজন অধমক যে মঞ্জু এটা উপহাৰ দিছে সেই বস্তুটোক লৈ যদি তোমালোকে নিউজ কৰা যেতিয়ালৈকে দিম বুলি প্ৰকাশ কৰিছিল অন্তত তেওঁলোকে এবাৰ উপলব্ধি কৰক মঞ্জুৰ নিচিনা ছোৱালীয়ে যাতে আমাৰ নিচিনা দুখীয়া মানুহ এনেদৰে সহায় কৰি যাব পাৰে